তো গুড ইভিনিং সকলোলৈ। আজি যেহেতু 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, সকলোৱে জানে যে বিশ্ব পৰিৱেশ দিৱস। আজিৰ দিনটোত সকলোৱে গছপুলি ৰুই, কিন্তু কেৱল আজিৰ দিনটোত গছপুলি ৰুলে একো নহ'ব, আমি সদায় গছপুলি ৰুই থাকিব লাগিব। তেতিয়াহে আমাৰ মানে পৰিৱেশখন ভাল হৈ থাকিব, আমাৰ এই পৃথিৱীখন ভাল হৈ থাকিব। তো আজিৰ দিনটোত মানে আমাৰ গাঁৱত গছপুলি ৰুইছিল, মানে ৰাইজে ওলাই, তেতিয়া মই ভিডিঅ' বনোৱা নহ'ল। কিন্তু এতিয়া ঘৰৰ বাৰীতে মানে মই গছপুলি ৰুবলৈ আহিছোঁ, মধুৰিআমৰ পুলি, সেইটোকে ভিডিঅ' বনাওঁ বুলি। তো ভিডিঅ'টো চাই থাকক। মই কেইডালমান মধুৰিআমৰ পুলি আৰু আগৰ গছৰ পুলি আনিছোঁ ঘৰৰ পৰা ৰুবলৈ। তো এতিয়া সেইটোকে প্লাষ্টিকৰ পৰা ওলাই আছোঁ আৰু আশা কৰোঁ আজিৰ দিনটোত আপোনালোকে সকলোৱে নিজৰ নিজৰ ঘৰত গছৰ পুলি ৰুইছে। আপোনালোকে কমেণ্ট বক্সত জনাব ঘৰত গছৰ পুলি ৰুইছে নে নাই। এয়া চাওক গছৰ পুলিখিনি। আৰু কেৱল বিশ্ব পৰিৱেশ দিৱস বুলিয়েই নহয়, আমি সদায় গছ ৰুই থাকিব লাগে, তেতিয়াহে আমাৰ পৰিৱেশখন ভালে থাকিব, আমাৰো স্বাস্থ্য ভাল থাকিব। আৰু আপোনালোকে যিহেতু জানে এতিয়া গৰমৰ দিন চলি আছে, তো বহুত গৰম। গছৰ ছায়াত থাকিলে ভাল লাগে, মানে নেচাৰেল হাৱা পালে ভাল লাগে। ফেনৰ হাৱাটো কিবা ভাল নালাগে, নেচাৰেল হাৱা পালে ঠাণ্ডা ঠাণ্ডাকৈ ভাল লাগে। আৰু আমি যিহেতু গছৰ পৰা অক্সিজেন পাওঁ, আৰু গছ থাকিলেহে বৰষুণো আহে, তো সেইকাৰণে আমি গছৰ পুলি ৰুব লাগে। আৰু বহুত কাৰণ আছে যাৰ কাৰণে আমি গছ ৰুব লাগে। তো সেইটো মই ৰুই দিলোঁ আগৰ গছৰ পুলি, আৰু এতিয়া কেইটামান আছে, এইটো মধুৰিআমৰ পুলি আছে এটা, আৰু আগৰ গছৰ পুলি এটা মানে আৰু পাকেটত আছে, মই এতিয়া হাতত এটা আনিলোঁ। আৰু ইয়াত চাওক আগৰ গছৰ পুলি, এতিয়া এইবিলাকো ৰুই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব। আশা ৰাখিলোঁ সোনকালে আপোনালোকে মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব বুলি। আৰু ইয়াত আমি ৰুইছোঁ এতিয়া মধুৰিআম, চাই থাকক আপোনালোকে। আৰু এইটো এটা মধুৰিআমৰ গছ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰি দিব, লাইক কৰিব।
আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ ভিডিঅ'টো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব মই এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম কাৰণ মোৰ 1K হ'বলৈ আৰু বেছি ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন নাই আপোনালোকে সহায় কৰিলে মৰম দিলে নিশ্চয় 1K সোনকালে কমপ্লিট কৰিব পাম চাগে সেই বুলি আশা ৰাখিলোঁ চাই থাকক আমাৰ গছপুলি ৰোৱা হৈছে এতিয়া ইয়া চাওক আমাৰ ওচৰত দিয়া এটা নিজৰা আছে মোৰ ভাইটিহঁতে গা ধুই আছে ময়ো এতিয়া তাত গা ধুবলৈ যাম বুলি ভাবি আছোঁ তো ইয়া নামি গৈ আছোঁ Oh my god 50 रुपया कट ओवर एक्टिंग के वजह तो या तेलोके गा धुई আছে মই গা ধুবলৈ আহিলো তো মই ইয়াতে মোৰ ভিডিঅ' সামৰিবলৈ লৈছো আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ ভিডিঅ'টো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ